গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? ভালে আছে আৰু মই ভালে আছোঁ। আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু এম কে জিন্দু ব্লগ। তো বহুত দিনৰ মূৰত আহিলোঁ গাইজ, কেনে আহিলোঁ এইফালে চাহ পাৰা ৰ'দটো দিছে কিন্তু। তো গাইছে এইটো খুলি দিওঁ নেকি, নেটৱৰ্ক সেই নাপাই যাব। টিভি চাই থাকে যে কোনোবা ভাল চিনেমা এখন দিয়ে বন্ধ কৰি দিব লাগে, মাৰিব তাৰ কাৰণে মোৰে গম পালে আহি পেলাই। তো ৰ'দটো দেখিছেনে? কি কবি আৰু ইয়াৰ ওপৰত কৈ লাভ নাই। তো বহুত দিনৰ মূৰত আছিলোঁ ওপৰত না আহে নাযায় ওপৰত, কি কৰিম এইফালৰ ভূত বাংলাৰ নিচিনা বাপৰে। তো নাৰিকেল খাই আছোঁ, নাৰিকেল আৰু ওপৰত যাওঁ। চাহ জেগাই নাই ওপৰখনত, গম পাইছে না? অলপো চাহ জেগা নাই, এইখিনি আছে চাহ জেগা, ইয়াতো বহিব পাৰি অলপমান, ইয়াতো অলপ বহিব পাৰি। বাকী চাচোন ক'ত বহিবি, ইয়াতো বহিব পাৰি। চাহ জেগা নাজাগে একদম বৰ্ডাৰত দি আছোঁ, তাতো অলপমান জেগা আছে, ইয়াতো অলপমান জেগা আছে। গাঁও ধূলি দিয়ে না চালা, বাঁহৰ তল চল গাছৰ ওপৰত চালা কাম নাই। তো গাইজ এটা কথা হ'ল নহয়, কৈ আছোঁ তো কথাটো হ'ল, চবেই কেদাৰনাথত গৈছে, কেদাৰনাথ ডিম্পু তাত গৈছে, সুমনত গৈছে, চব গৈছে। বিৰাট ইচ্ছা দেই, বহুত সপোন এটা যাবাক গ'লে। আৰু কাৰ সপোন আছে কমেণ্ট কৰি দিবিছোঁ, হৰ হৰ মহাদেৱ বুলি, হৰ হৰ মহাদেৱ বুলি লিখি দিবি কমেণ্টটোত। বিৰাট ইচ্ছা আছে আৰু ভগৱানে যদি নেই, বাবাই যদি নেই, যাম কেতিয়াবা গ'লে। আৰু কথা এটা আছে, ফেচবুকত বোলে পইচা পা বন্ধ কৰি দিছে ভিডিঅ' বনালি, কিয় বন্ধ কৰিব? হাগৰে মুটে যদি ভিডিঅ' বনাবা ভাল কেতিয়া আৰু মানুহ ভিডিঅ' নাচা আছে এতিয়া ফেচবুকটোত, সেই ইউটিউব কেতিয়াবা বন্ধ কৰি দিব, উল্টিয়াই থাকিবি কি উল্টিয়াই। এতিয়া মই বনাই আছোঁ নহয়, মোৰো সেই মৰব, চবৰে মৰব যায়। চবেই যদি ভিডিঅ' বনাই চাব কোনিয়া, চবৰে মোবাইল দিছোঁ নিজে নিজে, চবৰে তাৰপৰা সেই আছে বনাব পাৰা, কি চাব কোনি? সেইটো কাৰণে ভিউজবিলাক কমছি, ভিউজ নাহা হৈছে। মোৰতো 100 ভিউজ হয়, বেলেগ পইচা নাহা হৈছে। কি কৰিবি আৰু উপায় নাই। যি 100, 150, 200 ভিউজ অহা আছিল, এতিয়া 60টাও নাহা ভাল হয়। ৰজন আছা কিয় চাবি? চবৰে ভিডিঅ' শিকিলে মই যেতিয়া দিওঁ চবেই তেতিয়া নেদেই, চবেই যেতিয়া নেদে মই তেতিয়া নেদেওঁ। আমাৰ এতিয়া কোৱালিটি ভাল নহয়, কিবা ভাল নহয়, কোনি চাব? আমাৰ কণ্টেণ্টেই নাই এতিয়া। আৰু ডিম্পু দাত গৈছে ভালা আহক কৰি। আৰু কাৰ সপোন আছে, মোৰ এটা বিৰাট ডাঙৰ সপোন আছে দেই। কাৰ সপোন আছে হৰ হৰ মহাদেৱ বুলি লিখি দিবি, ভগৱানে যেতিয়া লৈ যাব যাম আৰামছে বাবা। তো যেতিয়া গুড মৰ্ণিং হৈ থকা নাই, মই এই 1-2 বাজব এতিয়া আৰম্ভ কৰি লৈছোঁ গুড মৰ্ণিং বুলি কৈছোঁ, গুড মৰ্ণিং হৈ থকা ভাল। এইখিনি কিয় আছে জানে গাইজ, এইখিনি বতাহ এটা আহি আছে দেখিছেনে, গাছৰ পাত লৰি আছে দেখিছেনে, ধুনীয়া বতাহ এটা লাগি থাকে। ৰুমত গেলি যাই থাকোঁ দেখিছেনে। আৰু এটা কথা আছে নহয়, কিবা বোলে কাজিয়া চলি আছে, বেতাল দা আৰু বিকাশ বৌ কিবা চলি আছিল বোলে কাজিয়া। এখন তাল একলা কেতিয়াও নাবাজে দেই গাইছ, কেতিয়াও নাবাজে। 2খন তালে লাগছি, 2খন তালে সমাপ্ত হৈছি। আৰু কিবা এটা সিহঁতৰ ক'ৰবাত যাবৰ কাৰণে কিবা এটা হেল্প খুজিছিল, তো সেইগিলা আৰু মেছেজ কিবা দেখাই দিব লাগে নে, এইগিলা কৰই নে? ক'ত বহি আছোঁ দেখিছে না গাইছে, দেই নাই বাছ নাই দেই ড্ৰেইনটো, নাভাবি লেতেৰা বুলি ঘণ্টাগিলা লেতেৰা আছে এইগিলা। এইগিলা কাজিয়া চাজিয়া কৰিব নালাগে দেই। কিন্তু ডিম্পু দাকো কৈছিল বেতাল দাহঁতে, ডিম্পু দাও কৈছিল, কিন্তু ডিম্পু দা বেতাল দা কোৱা মতে ডিম্পু দাই বোলে সিহঁতক ফোন কৰি নে কিবা কণ্টেক্ট কৰি সুধিছে যে বানপানী হৈছে নেকি, মই যাই আছোঁ। ডিম্পু দা গুচি আহিছে, তেনেহ'লে লাষ্টত ক'ব লাগে তাক। সেইটো কথা ভাল হ'লেই মানে ভাল বুলি ক'ব ভাই, কথা মানে এখন তাল কেতিয়াও নাবাজা, 2খন তাল লাগছিলি, এতিয়া সমাপ্ত হৈছে। এতিয়া যদি আৰু কোনোবা কিবা কৰা কি কৰিম আৰু, তহঁত ক'ত থাকবি যি কৰা, আমি কি কৰিম? ৰুমতে আহিলোঁ, ফেনখন চলি আছে। আৰু গাইজ বেতাল তাহাঁতৰ টক শ্ব' বনায়, ভিডিঅ' বনায়, তাৰ মাজত ধেমালি কৰে অলপ, মানুহ ভাল পায়। চবৰে নাম প্ৰিন্স হাজৰিকাৰ নাম লৈছি,
এই কি পাখি ৰাজবংশীহঁতৰ নাম লয়, ডিম্পু দাৰ নাম লয়, কিবা লয়, হেমন্ত বিশ্ব শৰ্মাৰ নাম লয়, কিবা ইটো সিটো, এইবিলাক ধেমালি মানুহে বুজি পাব। তই কি ধেমালি বুজি নাপায় নেকি বিকাশ হৈ? বেয়া লাগে দেই, অসমৰ যদি এনেকৈ কাজিয়া লাগে ভাল নালাগে দেই। কি হ'ল মানুহে হাঁহিব দেখোঁ, বেলেগৰ মানুহে হাঁহিব দেখোঁ। এই অসমৰ সেই চলি লাগছি ইউটিউবাৰত হাঁহিব মানুহ কালি গেলি নাপায় এইবিলাক কৰিব। চবেই মিলি জুলি হেৰি কৰিব লাগে, ভিডিঅ' বনাব লাগে, চবৰে নিজে মোবাইল নিজে ভিডিঅ' বনাই থাক, কোনোবা চাই যাব নাচাই নাই দি থাক। আৰু সিহঁতে ধেমালি কৰিছে, মই নহয় যে মই আৰু হাজোৰ বুলি মই বেতাল দাক চাপৰ্ট কৰিছোঁ সেইটো কথা নহয়। বিকাশ দাকো মই ভাল পাওঁ, বিকাশ দাকো মই আগৰ পৰাই চাওঁ, আৰু সিহঁতকো মই আগৰ পৰাই চাওঁ, বহুত আগৰ পৰাই চিনিও পাওঁ, চাওঁ। বিকাশ দাক লগ পোৱা নাই, কিন্তু তাৰ ভিডিঅ'বিলাক কি আৰু লগ নাপালেও মানুহটোক চিনি পাওঁতো, সেইটো বিকাশ দা। বেতাল দাহঁতক লগো পাইছোঁ একবাৰ দিলোঁ, কিন্তু মই ব্লগত দেখা মানে লগ পাইছোঁ এনেকৈ মানে আগত মই ব্লগ আৰম্ভ কৰাই নাছিলোঁ তেতিয়া। চেনেল আছিল কিন্তু এই কিবা কিবি দি আছিল, সেই মোৰে কিবা কিবি দি আছিল, কিন্তু মই ব্লগ টাইপ সেই কৰা নাছিলোঁ। সেইটো কথা এইবিলাক এতিয়া সমাপ্ত হৈছে, এতিয়া আৰু এইবিলাক ওলাই লাভ নাই, আমো কৈ লাভ নাই, মাজত বকি লাভ নাই, কাৰণ সিহঁতৰ সমাপ্ত হৈছে। আৰু ধেমালিবোৰত কৈছিল কথাটো, চবেই বুজি পাব লাগে। ডিম্পু দাকো কৈছিল, বহুতোক কৈছিল, যদি সেই মুখে যদি ক'লা হয় এতিয়া আৰু সিহঁতৰ বন্ধ, আৰু এতিয়া টোটেলিটো বন্ধ কৰি দিছে, সিহঁতক কৈছে ব্লগত বন্ধ কৰি দিয়া বুলি, বন্ধ কৰি দিছে। তাৰ মাজত যদি এইবাৰ বাদ দিয়া আৰু। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ঘণ্টা বটন টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থৈ ঘণ্টা বটন টিপি ক'তো নাযাবি, নহ'লে এডাল দেখি যাম মই, ক'তো নাযাবি বুলি কৈছোঁ। ভিডিঅ' সদায় চাবি, নটিফিকেশ্যন যাব, ভিডিঅ' সদায় চাবি, কমেণ্ট কৰিবি, লাইক কৰিবি, শ্বেয়াৰ কৰিবি। আৰু যোন যাৰ কেদাৰনাথ যাব গ'লে মন আছে, হৰ হৰ মহাদেৱ বুলি লিখবি, বাবাই নিশ্চয় নিব। আশা ৰাখবি বাবাৰ ওপৰত, ভগৱানে একদিন সিহঁতো নিব, মহাদেৱে। হৰ হৰ মহাদেৱ বুলি ধুনীয়া ভাল মনে দি লিখবি, নেলাগা নাথাকিবি ঘূৰি, যাৰ সপোন আছে লিখবি ভালকৈ। বছ দে আৰু কাজিয়া চাজিয়া নকৰবি, চবকে কৈছোঁ, এফালে কৈছোঁ আমাৰ আছে না বেটাৰ লাকি জয় অসম।